নমস্কাৰ বন্ধুসকল, স্বাগতম নতুন আপডেট আশা সকলোৱে ভালে আছে। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম কেনেকৈ আমি চিনাপ মাৰি এক্সেল মাৰ্ক পাব পাৰোঁ বা আমি কেনেকৈ চিনাপ মাৰি এক্সেল মাৰ্ক ল'ব পাৰোঁ। ভিডিঅ'টো মই দেখাম কেনেকৈ আমি চিনাপ মাৰিব লাগে। প্ৰথম কথাত আমি যেতিয়া চিনাপ মাৰিম আমি হৰ ধৰ কৰিব নালাগে, আমি একদম ফ্ৰীলি স্মুথলি হ'ব লাগে। আমি সদায় দেহাটো ফ্ৰীলি ৰাখিব লাগে। আমি যিমানে স্পীডত আমি উঠিম ওপৰত যাম, আমি যিমানে স্পীডত আমি নামিম সিমানে বেছি কষ্ট হ'ব, দেহাটো সিমানে ভাগৰ লাগিব। সেইকাৰণে আমি সদায় নামতে লাহে লাহে নামিব লাগে, লাহে লাহে উঠিব লাগে। আমাৰ সদায় চিনাপ মাৰা এইটো পইণ্ট, ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্ট হ'ল আমি সদায় উশাহ লওঁতে চিনাপ মাৰোঁতে যেতিয়া আমি উশাহ ল'ম লাহে লাহে এৰিব লাগে, লাহে লাহে ল'ব লাগে উশাহটো। আমি যিমানে স্পীডত আমি উশাহ ল'ম, যিমানে স্পীডত আমি উশাহটো এৰিম, আমি সিমানে বেছি ভাগৰ লাগিব। আৰু সিমানে আমি যিমান বেছি ভাগৰ লাগিব আমি কম চিনাপ মাৰি আমি এৰিব লাগিব। আৰু বহুতে কয় যে চিনাপ মাৰা এক্সেল মাৰাটো সহজ, কিন্তু চিনাপ মাৰিলেহে গম পায় কিমান কষ্টকৰ বা কিমান টান চিনাপ মৰাটো। হয়তো বহুতৰ কাৰণে সহজ হ'ব পাৰে, কিন্তু চিনাপ মাৰিলে গম পায় যে কিমান টান হয়, কিমান হাৰ্ডলি হয় চিনাপ মৰাটো। কাৰণ এক্সেলেণ্ট মাৰ্ক এটা পাব লাগে। 14বাৰ চিনাপ ৰানিং কৰি উঠি 14বাৰ চিনাপ মাৰা অসম্ভৱ। হয়তো বহুতে ক'ব পাৰে যে চিনাপ মাৰাটো একেবাৰে সহজ। মই যদি ক'ব যাওঁ চিনাপ মাৰাটো ৰানিং কৰি উঠি বহুত হাৰ্ডলি হ'ব, বহুত টাফ হ'ব। কাৰণ চিনাপ 14বাৰ মাৰাটো এক্সেলেণ্ট মাৰ্ক এটা এনে নাপায়। এক্সেলেণ্ট মাৰ্ক এটা পোৱাটো সহজ নহয়। হয়তো বহুতে ক'ব পাৰে সহজ বুলি, কিন্তু এক্সেলেণ্ট মাৰ্ক এটা পোৱাটো সহজ নহয় যদি কষ্ট কৰা নাযায়, যদি ভালকৈ প্ৰেক্টিছ কৰা নাযায়। সেয়ে মোৰ ফালৰ পৰা মই কওঁ যে সকলোৱে প্ৰেক্টিছ কৰক, এক্সাৰচাইজ কৰক, কষ্ট কৰক, 100% চিয়'ৰ এক্সেল মাৰ্ক আনিব পৰা যাব, কিন্তু কষ্ট কৰিব লাগিব। প্ৰথম পইণ্টটো হ'ল আমি সদায় যেতিয়া আমি চিনাপ মাৰিম লাহে আমি দেহাটো বেছি লৰাব নালাগে। দেহাটো যিমান লৰাওঁ সিমানে কষ্ট হ'ব, আমাৰ সিমানে ভাগৰ লাগিব। সেইকাৰণে আমি সদায় চিনাপ মাৰোঁতে আমি লাহে লাহে উঠিব লাগে, লাহে লাহে নামিব লাগে। প্ৰথম কথা। ছেকেণ্ড পইণ্টটো হ'ল আমি যেতিয়া উশাহ ল'ম উশাহটো আমি লাহে লাহে এৰিব লাগে, লাহে লাহে ল'ব লাগে। আমি যিকোনো এক্সাৰচাইজত আমি যিমানে লাহে লাহে ল'ম, আমি ৰানিং কৰোঁতো যে আমি লাহে লাহে উশাহটো এৰিব লাগে, লাহে লাহে ল'ব লাগে। আমি যিমান স্পীডত আমি উশাহ ল'ম, উশাহ এৰিম, সিমানে বেছি ভাগৰ লাগে, দেহাটো কষ্ট হয়। আৰু সিমানে আমি কমকৈ আমি ৰানিং কৰিব পাৰোঁ বা কমকৈ চিনাপ মাৰিব পাৰোঁ। সেইকাৰণে সদায় দেহাটো ফ্ৰীলি ৰাখিব, স্মুথ ৰাখিব, মাইণ্ডটো ফ্ৰী ৰাখিব এক্সাৰচাইজ কৰোঁতে। আৰু আমি যদি এবাৰ আমাৰ প্লাছ পইণ্ট আমি যদি দুটাত ৰাখিব পাৰোঁ এক্সেলেণ্ট, আমি যদি 100 মিটাৰত যদি আমি এক্সেলেণ্ট ৰাখিব পাৰোঁ, বা আমি যদি লং জাম্পত যদি আমি এক্সেলেণ্ট ৰাখিব পাৰোঁ, আমি যদি চিনাপত এক্সেলেণ্ট মাৰ্ক ৰাখিব পাৰোঁ, আমি যদি ভালকৈ দুটাত আমি এক্সেলেণ্ট মাৰ্ক ৰাখিব পাৰোঁ, আমাৰ চান্স এটা থাকিব আমাৰ মেৰিটত নাম অহাৰ। সেইকাৰণে মোৰ ফালৰ পৰা মই কওঁ চিনাপত এক্সেল মাৰাটো সহজ, কষ্ট কৰিলে সহজ। আমি যদি কণ্টিনিউ প্ৰেক্টিছ কৰোঁ, কষ্ট কৰোঁ, আমাৰ সহজ হ'ব আমি মেৰিটত নাম আনিবলৈ। কামাণ্ডো বেটেলিয়নত যিহেতু ফিজিকেলতে চাকৰি কামাণ্ডো বেটেলিয়ন। সেয়ে মোৰ ফালৰ পৰা মই বাৰ বাৰ এটা কথা কৈছোঁ যে সকলোৱে কষ্ট কৰক, সকলোৱে প্ৰেক্টিছ কৰক। আৰু মই আপোনালোকক দেখাম কেনেকৈ চিনাপ মাৰিব লাগে, কোনটো ষ্টেপত চিনাপ মাৰিব লাগে, আমি কেনেকৈ চিনাপ মাৰিলে আমি এক্সেলেণ্ট মাৰ্ক ৰাখিব পাৰিম, আমি কেনেকৈ এক্সেলেণ্ট মাৰ্ক আনিব পাৰিম চিনাপত। ভিডিঅ'টো শেষলৈ চাব। এতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আমি যে কামাণ্ডো বেটেলিয়নত 14বাৰ আমি চিনাপ মাৰোঁ, আমি এক্সেলেণ্ট মাৰ্ক পাই যাম। আৰু আমি এক্সেলেণ্ট মাৰ্ক আনিব লাগিবই, কাৰণ ফিজিকেলত আমি যিমানে ভাল নাম্বাৰ আনিম আমাৰ সিমানে মেৰিটত নাম অনাৰ চান্স এটা থাকিব। আৰু আমি সদায় এইটো কথা মনত ৰাখিব, আমি যি এক্সাৰচাইজ নহওক আমি এক্সাৰচাইজটো আমি কমপ্লিট কৰি টাইমৰ আগত আমি আৰু একবাৰ দুবাৰ হওক বা 100 মিটাৰ 200 মিটাৰ হওক আমি বেছিকৈ ৰানিং কৰিব লাগিব, বেছিকৈ আমি চিনাপ মাৰিব বা বেছিকৈ লং জাম্প মাৰিব লাগিব। তেতিয়াহে আমাৰ ষ্টেমিনাটো বাঢ়ি থাকে, আমাৰ ভাগৰটো মৰি থাকে। সেই মোৰ ফালৰ পৰা অনুৰোধ, সকলোৱে একবাৰ দুবাৰ হওক বেছিকৈ চিনাপ মাৰিব, 100 মিটাৰ 200 মিটাৰ বেছিকৈ ৰানিং কৰিব, সদায় লগাতকৈ বেছিকৈ কৰিব। এইখিনি বাছ ভিডিঅ'টো